লাজ লাগিছে নাই বাৰু আপোনাৰ এতিয়া? যদি সঁচাকৈ লাজ লাগিছে নেচাব, আপুনি ভিডিঅ'ত নেচাব। যদি লাজ নাই লগা আপুনি চাই থাকক। কি মানুহ বাৰু আপুনি, যিটোকে নকৰিবলৈ কৈ আছিলে সেইটোকে আপুনি কৰি দিলে নহয়। লাজ লাগিছে নাই আপোনাৰ বাৰু এতিয়া? নিজকে লাজ লাগিছে নাই? পোষ্টাৰটো দেখিয়ে আপুনি ডাইৰেক্টলি ভাবিলে এখন জুবিন দাৰ ফিল্মখন বুলি ভাবি পিনে আপুনি সেইখন চাবলৈ গুচি আহিলে যে। নিজকে আপোনাৰ কেনেকুৱা অনুভৱ লাগিছে বাৰু? ভাল লাগিছেনে আপোনাৰ? আপুনি জুবিন দাক সঁচাকৈ ভাল পায়নে? যদি সঁচাকৈ আপুনি জুবিন দাক ভালেই পায়, তেতিয়াহ'লে ইউটিউবত আপুনি জুবিন দাৰ ফিল্ম কি কাৰণে বিচাৰি থাকিবলগীয়া? যদি জুবিন দাৰ ফিল্মখন ইউটিউবত ওলায়ো, আপুনি নেচাবহে লাগে, সেইখন ঠেলি দিব লাগে। মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই আছিলে, কিমান মানুহে জুবিন দাৰ ফিল্ম ইউটিউবত বিচাৰি চাৰ্চ কৰি থাকে তাকে চাবৰ কাৰণে। আৰু এই ভিডিঅ'টোত কিমান ভিউজ হয়, যিমানেই ভিউজ হ'ব সিমানেই গম পাম যে জুবিন দাক ভাল নাপায়। যদি ভিউজ কম আহে গম পাম জুবিন দাক ভাল পায়, যদি ভিউজ বেছি হয় তেতিয়া এইটোৱে প্ৰমাণ হ'ব যে জুবিন দাৰ ফিল্মখন ইউটিউবত বিচাৰি ফুৰিছে, চাৰ্চ কৰি আছে চবেই। যদিও আপুনি ইউটিউবত পাইছেও, পালে ইউটিউবত চাবই নালাগে, আপুনি হলত চাব লাগে। পাৰিলে 10টাক ক'বহে লাগে নেচাওঁ এখন ফিল্ম বুলি। আপুনি ইউটিউবত পটককৈ দেখি পালে থাম্বনেইলটো ৰৈ ৰৈ বিনালে, তাতে ক্লিক কৰি দিলে আপুনি। কি লাভ হ'ল এতিয়া আপুনিতো বেয়া বুলিহে প্ৰমাণ হ'ল, ভাল বুলিতো প্ৰমাণ নহ'ল নহয়। আপুনি জুবিন দাক ভাল পাওঁ বুলিতো বুজাবলৈ অহা নাই ইয়াত। জুবিন দাকতো আপুনি ভাল নাপায়, সেইকাৰণেতো জুবিন দাৰ ফিল্মখন বিচাৰি আছে। যদি সঁচাকৈ ভাল পালে হয়, ৰৈ ৰৈ বিনালেখন আপুনি হলতে চালে হয়। কোনো পধ্যেতো আপুনি নাচায়, মানে হলতটো আপুনি চালেহেঁতেন, কোনো পধ্যেতো আপুনি মোবাইলত নাচালেহেঁতেন। আজি প্ৰমাণ হৈ গ'ল আপুনি জুবিন দাক কিমান ভাল পায়। সঁচা অৰ্থত আপুনি জুবিন দাক ভাল নাপায়, একেবাৰে ভাল নাপায়। ভাল পায়, কিন্তু যিটো কথা কৈছিলে যে আমি চবেই হলত চাম, জুবিন দাৰ এখন ফিল্ম আমি প্ৰাইভেচি নকৰোঁ, কি কৰিলে আপুনি? লাজ লাগিছে নাই বাৰু আপোনাৰ এতিয়া? যদি সঁচাকৈ লাজ লাগিছে নেচাব, আপুনি ভিডিঅ'ত নেচাব। যদি লাজ নাই লগা আপুনি চাই থাকক। মোৰ মতে আপোনাৰ লাজ নাই লগা। যদি আপোনাৰ সঁচা লাজ আছে, লাজ কি বস্তু আপুনি চিনি পায়, তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি নেচাব। আপুনি লাজ কি বস্তু চিনিয়ে নাপায়, সেইকাৰণে চাই আছে আপুনি। আৰু এনেকুৱা কাম নকৰিব। ফেচবুকত, ইউটিউবত আপুনি ৰৈ ৰৈ বিনালে বিচাৰি নাথাকিব। ফেচবুকত, ইউটিউবত ৰৈ ৰৈ বিনালে যদি আপুনি বিচাৰি থাকে, আপুনি সঁচাকৈ জুবিন দাক কোনো দিনাই ভাল পোৱা নাছিলে।